हेलो एवरीवन কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এতিয়া মই আপোনালোকৰ সুবিধাৰ কাৰণে এঠাইলে আপোনালোকক লৈ যাম আৰু কলৈ লৈ যাম কি কৰিম আপোনালোকক মই দেখুৱাই থাকিম আৰু আপোনালোকৰ বহুত বেছি সুবিধা হ'ব আৰু বলকচোন আপোনালোকক লৈ যাওঁ সেই ঠাইলে কিনো সুবিধা হ'ব আপোনালোকৰ বিশেষকৈ টংলা উদালগুৰি বাসীৰ বাবে বহুত বেছি সুবিধা হ'ব মানে হ'ব বলক আৰু যাত্ৰাটো যেহেতুকে আমি বাইকেৰে আৰম্ভ কৰিছো সেইভাবে আগতে হেলমেটটো পৰিধান কৰি লৈছো আৰু ধুনীয়াকৈ বাইকত উঠি ললো আৰু এতিয়া আমি লাহে লাহে গৈ থাকো আৰু সকলো বাইক স্কুটি আৰোহীয়ে যেন হেলমেট পৰিধান কৰি যাত্ৰা আৰম্ভ কৰে কাৰণ হেলমেট আমি কোনো পুলিশ বা চেকিংৰ কাৰণে নিপিন্ধো সকলোৱে আমি নিজৰ সেফটিৰ কাৰণে হেলমেট পৰিধান কৰো কাৰণ দুৰ্ঘটনাগ্ৰস্ত হয় হাত ভৰি যিকোনো ভাঙিলে ভাঙি থাকক কিন্তু মাথাটো নাভাঙিলে হল হয় নাই মাথাটো ভাঙিলে আৰু আমাৰটো জিয়াই থকাৰ কোনো অপচনেই নাইকিয়া আৰু ইমান ধুনীয়া চাওকচোন ৰ'দটো ইমান বেছি ব্ৰাইটনেছ দিছে কি কম আৰু একদম ধুনীয়া গৰম গৰম হাৱা লৈ পিনে গৈ আছো আপোনালোকৰো ভাল লাগে নে এনেকৈ গৰম গৰম হাৱা লৈ বাইকত গৈ থাকিলে হেয়া দেখিছেনে আমি আহি পায়ে গলো ইমান জলদি আহি পাই গলো চাওকচোন এপি ফাৰ্নিচাৰ আৰু ইয়াতে সকলো ধৰণৰ ফাৰ্নিচাৰ মানে এভেইলেবল আছে আপোনালোকে খুব কম প্ৰাইজত আপোনালোকৰ মন পছন্দৰ যিকোনো ফাৰ্নিচাৰ ইয়াৰ পৰা ল'ব পাৰিব আৰু ইয়াতে আপোনালোকৰ যেনেকুৱা চইচ হয় মানে যেনেকুৱা ধৰণৰ মানে অৰ্ডাৰ কৰি পেলাই বনাবলৈ মন যায় তেনেকৈ অৰ্ডাৰ দিব পাৰে তেওঁলোকে আপোনালোকৰ মন পছন্দৰে দিবলৈ বহুত বেছি চেষ্টা কৰে কাৰণ ময়ো আগতে লৈ থৈছোঁ তেনেকৈ নিজৰ পছন্দৰ অনুসৰি অৰ্ডাৰ কৰি পিনে আপোনালোকেও ল'ব পাৰিব খুব কম মূল্যত আৰু দেখিছেনে এইবিলাক ল'বলৈতো সব মন যায় কিন্তু মহাত্মা গান্ধীয়ে নাই লগ নিদিয়ে মানে হ'ব সেইবোৰ বাৰু হৈ থাকিব আজি এই ভিডিঅ'টো মই ল'বৰ কাৰণে নহয় আপোনালোকক দেখুৱাবৰ বাবেহে আহিছোঁ আৰু দেখুৱাব অহাৰো মানে কাৰণটো হ'ল কি দাদা এজনে বেলেগ কিবা বিচাৰি আহিছে তেনেকৈ ইয়ালৈ অহা হ'ল আৰু সেইবাবে ভাবিলোঁ আপোনালোকৰ সুবিধা হোৱাকৈ ভিডিঅ'টো প্ৰস্তুত কৰি দিওঁ কাৰণ সকলোৱে নাজানিব পাৰে হয়নে এতিয়া আমি দাদাৰ পৰা জানিম তেওঁ কেনেকৈ কি কৰে আৰু কিমান কমত দিব পাৰে আপোনালোকে আহিব দাদাৰ দোকানলৈ আৰু ময়ো লৈছোঁ আগতে লৈছোঁ তেওঁৰ দোকানৰ মানে ফাৰ্নিচাৰ যিকোনো আপোনালোকে অৰ্ডাৰ কৰিও ল'ব পাৰে আমি দাদাৰ লগত কথা পাতিম আপোনাৰ দোকানলৈ আহিব মানুহবিলাকক কি ক'ব আমাৰ ইয়াতে আমি গোটেইখিনি বনাওঁ হয় ইমান মানে আমাৰ এই অঞ্চলৰ কাৰণে আমি সদায় কমতে বিক্ৰী কৰাৰ চেষ্টা কৰোঁ আপুনি কৈ দিয়ক দোকানখন ক'ত আছে মোৰ দোকানখন আছে টংলা দক্ষিণ নলবাৰী বুলি কয় বাবাপাৰা ৰাস্তাত শিৱ মন্দিৰৰ লগত ইয়াতে গোটেইখিনি আমাৰ বস্তু বনোৱা হয় যেনে ষ্টীল প্লাইবোৰ্ড বোৰ্ড উডেন ষ্টীল গোটেইখিনি আমাৰ ইয়াতে বনোৱা হয় ইয়াৰ পৰা গোটেই ছাপ্লাই কৰোঁ আৰু ইয়াতে আহিলেও আহিব পাৰে হয় আমাৰ বাবাপাৰা এইটো এপি ইণ্ডাষ্ট্ৰি বুলি কয় তুমি আহিলে আপোনাৰ ইয়াতে কম ৰেটত পাব লৈ যাব পাৰিব দোকানত গ'লে অকণমান দোকানত গ'লে অলপ বেছি ল'ব কাৰণ ইয়াৰ পৰাই যিহেতু আমি ছাপ্লাই কৰোঁ চব দোকানত আমাৰ পৰাই লয় কাষ্টমাৰ যদি ডাইৰেক্ট আমাৰ ইয়াতে আহি যায় তেতিয়াহ'লে বহুতখিনি কমত পাব ইয়াতে দোকানত লাভখিনি ইয়াতে লোৱা নহয় আৰু আমি যে পাব্লিকক ছাপ্লাই কৰাৰ কাৰণে বহিছোঁ পাব্লিকে কমত পাওক সেই আকাৰে আমি কৰোঁ কামবিলাক চবৰে ঘৰে ঘৰে বস্তুবিলাক পাওক যোনে বনাব পাৰে বনাই মানে যোনে বনাব দিয়ে সেইটো যদি চাই কোনোবা আহিব বিচাৰে আহক যিমান পাৰোঁ আমি মানে ডিছকাউণ্ট কৰি দিম মোৰ ভিডিঅ' চাই যদি মানে মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি যদি আহে দাদাই যিমান পাৰে কমত দিব মানে ডিছকাউণ্ট কৰিব আৰু আহিব আপোনালোকে আৰু যি কি নহওক ভিডিঅ'টো আজিলৈ ইমানেই আছিলে আৰু সকলোৰে সুবিধা হোৱাকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু আমাৰো কাম হৈ গ'ল আমি এতিয়া গৈ থাকোঁ বাই বাই